আজি মানুহ বিহু মোৰ আটাইতকৈ ভাল লগা দিনটো কিয় জানেনে কাৰণ গোটেই চাৰিওটা পৰিয়াল আজি ঘাইঘৰত একলগ হওঁ আৰু একলগ হৈ লগতে এফালে আশীৰ্বাদ লওঁ ডাঙৰক সৰুৱে সন্মান কৰোঁ আৰু লগতে গিফ্ট দিওঁ আৰু গিফ্ট লওঁ সেইটো কাৰণে বহুত বেছি ভাল লাগে এতিয়া আশীৰ্বাদ লোৱাও হৈ গ'ল নিয়ম নীতি কৰাও হৈ গ'ল কাৰণ সোনকালে কৰিছোঁ আকৌ ককা আইতাহঁতি বেলেগৰ ঘৰতো যাব লাগিব যে এতিয়া আমি জলপান খালোঁ খাই মেলি এয়া বিহু উপহাৰ পাইছোঁ দেখিছেনে আমাৰ আইতা দুদিনমান ধৰিবলৈ গাটো বেয়া লাগি আছে তাকে আজি বোলে অলপ বেছি বেয়া লাগিছে বুলি কোৱাত আমি আহিলোঁ ডক্টৰৰ ওচৰলৈ পাপাৰ লগত আহিছোঁ আমি তিনিটা কিন্তু এনেই লাগি আহিছোঁ দেই বহুত দিন অহা নাছিলোঁ যে সেইফালে সেইটো কাৰণে এয়া ডক্টৰক দেখাই ওলাই আহিলোঁ বেছি একো টেনশ্যন ল'বলগীয়া নাই কৈছে ভাল হৈ যাব আৰু সৰুলৈ আহিলে সেইটোৱে ভাল জানেনে বাটে বাটে চিপছ খাই আহিব পাৰোঁ যে এতিয়া ঘৰ পালোহি আহি পাই আইতাহঁতৰ ঘৰত আজি ভাত খাব মাতিছিলে চ' ৰাতিপুৱা সময় নাপালোঁ আহিবৰ কাৰণে দৌৰা-দৌৰি হ'ল যে সেইকাৰণে এতিয়া খাই লৈছোঁ আইতাও লগতে খাই লৈছে আৰু আমাৰ এয়া বাইদেউ দেখিছে না কি কৰি আছে আজিলৈ ইমানেই আছিল বাই